হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মোৰ খবৰ বহুতেই ভাল। মই নতুন এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু মই যাব ওলালোঁ এজনীক থ'বলৈ। কালি মানে কলেজৰ পৰা বাহিৰে আমাৰ তাত আহিছিল। বহুত দিন বোলে আমাৰ তাত অহা নাই, সেইকাৰণে আহিল। আৰু মোৰ বসন্তীখন ওলাই ল'লোঁ। গাড়ীত মানে তেল নাই, তো ফাৰ্ষ্ট আমি তেল ভৰাব যাম। আমি তেল ভৰাই মিলি আহি গ'লোঁ। আৰু এইখিনি ঠাই চাওকচোন, ধুনীয়া লাগে। মোৰ মানে বহুত ফেভাৰেট হয় এইখিনি ঠাই। আৰু আমি ঘৰ পাই গ'লোঁ। মায়ে কিবা কৰি আছে, কিবা চেলাই আছে নাজানো আৰু এইজনী পূজা। এই লৈ পালে মানে মই ৰিলচ নবনাকৈ থাকিব নোৱাৰোঁ, ফটো নুঠাকে। আৰু ৰিলচ বনালোঁ। তাৰপিছত ভাত চাত খাই কিনে অলপ ৰেষ্ট ল'লোঁ তাৰপিছত আমি আকৌ ওলালোঁ পথাৰলৈ বুলি ৰিলচ বনাবলৈ। আৰু ইহঁতে অলপমান ষ্টাইল কৰি ল'লে, যিহেতু ৰিলচ বনাব যাব ন। তাৰপিছত আমি ওলাই ল'লোঁ আৰু পথাৰত যাই বহুত ৰিলচ বনালোঁ। ইয়াৰ পৰিৱেশটো মানে মোৰ বহুত ভাল লাগে। আৰু ইহঁতৰ তাত আহিলে মই ইয়াতে নাথাকি থাকিব নোৱাৰোঁ। সেয়াই আছিল ভিডিঅ'টো। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।